নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। IOCL এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2025 ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি অনলাইনতে এপ্লাই কৰিব পাৰিব। 382টা এপ্ৰেণ্টিছ পোষ্ট ওলাইছে, যিটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিবা। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCLৰ ফালৰ পৰা পোষ্ট কেইটা ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো থাকিব 14 ফেব্ৰুৱাৰী 2025। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCL মাৰ্কেটিং ডিভিজন ইষ্টাৰ্ণ ৰিজন হেজ ৰিলিজ এণ্ড এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 382 টেকনিচিয়ান ট্ৰেড এণ্ড গ্ৰেড এপ্ৰেণ্টিছ পোষ্ট, মানে 382টা টেকনিচিয়ান গ্ৰেড আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছ পোষ্ট ওলাইছে টেকনিকেল আৰু নন টেকনিকেল ট্ৰেডত। পোষ্টটোৰ নাম হ'ল এপ্ৰেণ্টিছ পোষ্ট আৰু পোষ্ট ওলাইছে আপোনালোকৰ 382টা পোষ্ট, আৰু অসমত পোষ্ট ওলাইছে 66টা পোষ্ট, মানে 64টা পোষ্ট। আৰু আপোনালোকৰ ট্ৰেইনিংটোৰ লগতে আপোনালোকক দৰমহাও দি থকা হ'ব এপ্ৰেণ্টিছ ৰুলৰ মতে। আৰু এপ্ৰেণ্টিছটো আপোনালোকৰ 12 মাহ থাকিব, মানে 1 বছৰ এপ্ৰেণ্টিছ হ'ব। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত থাকিব। এজ ৰিলেক্সেশ্যনটো কেটেগৰাইজ থাকিব। SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন। PWBD OBC NCLৰ কাৰণে 13 বছৰৰ এজ ৰিলেক্সেশ্যন। PWBD SC ST কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো থাকিব আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰৰ কাৰণে মেট্ৰিক উইথ ৰেগুলাৰ ফুল টাইম 2 year ITI কোৰ্চ কৰা হ'ব লাগিব ফিটাৰত। মেট্ৰিকৰ সৈতে ITI ফিটাৰত 2 বছৰৰ ফুল টাইম কোৰ্চ কৰা হ'ব লাগিব NCVT বা SCVT ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা। আৰু ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰিচিয়ানৰ কাৰণে মেট্ৰিক পাছ কৰি পিনে আপোনালোকৰ 2 বছৰৰ ITI ইলেক্ট্ৰিচিয়ান কৰা হ'ব লাগিব। আৰু ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰনিক্স মেকানিকৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰি ফুল টাইম ৰেগুলাৰ 2 বছৰ ITI কৰা হ'ব লাগিব ইলেক্ট্ৰনিক্স মেকানিকত। আৰু ট্ৰেড এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্ট মেকানিক পোষ্টৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰি 2 বছৰ ফুল টাইম ITI ইনষ্ট্ৰুমেণ্ট মেকানিকত কৰা হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টিছ মেচিনিষ্টৰ পোষ্টৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰি 2 বছৰ ৰেগুলাৰ ITI মেচিনিষ্ট কোৰ্চটো কৰা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেলৰ পদটোৰ কাৰণে আপোনালোকৰ 3 বছৰ ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙত পাছ কৰা হ'ব লাগিব 50% মাৰ্কছৰ সৈতে। জেনেৰেল EWS বা OBC এইবিলাকৰ কাৰণে 45% থাকিব লাগিব SC ST কাৰণে, আৰু 50% থাকিব লাগিব জেনেৰেল EWS বা OBC কাৰণে। টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেলৰ কাৰণে 3 বছৰ ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত কৰা হ'ব লাগিব 50% মাৰ্কছৰ সৈতে। SC ST PWBD কাৰণে 45% মাৰ্কছ থাকিলে হৈ যাব। টেকনিচিয়ান এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে পদটোৰ কাৰণে আপোনালোকৰ 3 বছৰ ফুল টাইম ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত কৰা হ'ব লাগিব 50% মাৰ্কছৰ সৈতে। আৰু টেকনিচিয়ান এপ্ৰেণ্টিছ চিভিল পষ্টটোৰ কাৰণে আপোনালোকৰ 3 বছৰ ৰেগুলাৰ ফুল টাইম ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিঙত কৰা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সৰ কাৰণেও একেই, আপোনালোকৰ 3 বছৰ ফুল টাইম ডিপ্ল'মা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত। আৰু টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰনিক্সৰ কাৰণে আপোনালোকৰ 3 বছৰ ৰেগুলাৰ ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত কৰা হ'ব লাগিব। তাৰপিছত আহিলে গ্ৰেজুৱেট এপ্ৰেণ্টিছ কৰা হ'ব BA BCom BSc BBA ৰেগুলাৰ ফুল টাইম গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো গ্ৰেজুৱেট ডিচিপ্লিন, মানে যিকোনো হেৰিৰ পৰা BA BCom BSc BBA যি হওক 50% মাৰ্কছৰ সৈতে কৰা হ'ব লাগিব। আৰু তাৰ ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ কাৰণে আপোনালোকৰ ক্লাছ 12 পাছ কৰা হ'ব লাগিব মিনিমাম 50% মাৰ্কছৰ সৈতে। আৰু ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনালোকৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ ক্লাছ 12 পাছ কৰা হ'ব লাগিব 50% মাৰ্কছৰ সৈতে। আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে এইটো পদৰ কাৰণে IOCL ৰিকুৱাৰমেণ্টটোৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত যাওক আৰু তাত ক্লিক কৰি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব।
ইম্পৰ্টেণ্ট ডেটকেইটা জানি থওক যে ষ্টাৰ্টিং ডেট হৈছিলে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনৰ 24 জানুৱাৰী 2025 পৰা আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 14 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। ধন্যবাদ।